हेलो एभ्रिवान मोर चेनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ মাজলৈ মই পনীৰ চিলি ৰেচিপি লৈ আহিছো আৰু যদি ৰেচিপিটো চাই ভাল পায় তেনেহলে লাইক এটা কৰি যাব আৰু কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিওটো তেনেহলে আহকচোন আজি ভিডিওটো আৰম্ভ কৰো ইয়াতে মই অলপ পনীৰ লৈ লৈছো সৰু সৰুকৈ কাটি আৰু ইয়াতে মই নিমখ দি দিছো আৰু ইয়াতে মই অকমা ৰেড চিলি দি দিছো আৰু এচামুচ মই ময়দা গুৰি দি দিছো আৰু ইয়াতে মই এতিয়া অকমান গৰম মছলা আৰু পনীৰ মছলা অকমান দি দিলো আৰু এইখিনি মই ধুনিয়াকৈ মিক্স কৰি লম এইখিনি মিক্স কৰা প্ৰায় হৈ গল আৰু এইখিনি মই অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম ইয়াতে মই এটা ক্যাপসিকাম লৈছো পিয়াজ আদা নহৰু আৰু জলকীয়া মই কাটি ললো এখন কেৰাহী মই গৰম হ'ব দিলো আৰু ইয়াতে মই অলপ মিঠাতেল দি দিলো আৰু মিঠাতেল লৈছো মই ইয়াতে ব্যৱহাৰ কৰিছো মিঠাতেল আৰু তেলখিনি গৰম হৈ যোৱাত মই পনীৰখিনি এপিচ কৈ এনেকৈ দি পেলাই ভাজি লম ধুনিয়াকৈ পনীৰখিনি দিয়া সম্পূৰ্ণ হৈ গল আৰু এইখিনি মই এতিয়া লাহে লাহে লৰাই মই ভাজি থাকিম আৰু পনীৰখিনিৰ পৰা যেতিয়ালৈকে এটা ধুনিয়া ৰং নাহে তেতিয়ালৈকে পনীৰখিনি দেখিছেনে এতিয়া কালাৰটো সলনি হৈ গৈছে পনীৰৰ আৰু এইখিনি প্ৰায় মানে হ'ব হৈ গৈছে পনীৰখিনি ভজা এতিয়া হৈ গল এইখিনি মই এতিয়া তেলখিনিৰ পৰা বাহিৰলৈ উলিয়াই থৈ দিম সেই একেখিনি তেলতে মই কাটি লোৱা আদা আৰু নহৰুখিনি মই দি দিলো আৰু এইখিনি অকমান লৰাই ভাজি লম এইখিনি ভজা হোৱাত মই ইয়াতে কাটি লোৱা কেঁচা জলকীয়াখিনি দি দিলো আৰু এইখিনি লৰাই ভাজি লম ইয়াতে এতিয়া কাটি লোৱা ক্যাপসিকামখিনি দি দিলো এইখিনি মই অলপমান লৰাই ভাজি লম যাতে ইয়াৰে কেঁচা গোন্ধটো নোহোৱা হৈ যায় এতিয়া ইয়াতে মই কাটি লোৱা পিয়াজখিনি দি দিলো আৰু এইখিনি অলপমান লৰাই ভাজি লম এইখিনি ভজা হোৱাত ইয়াতে মই অকমা সোৱাদ অনুসৰি নিমখ ধনিয়া পাউডাৰ আৰু ইয়াতে পনীৰ মছলা গৰম মছলা আৰু ইয়াতে অকমা ৰেড চিলি পাউডাৰ দি দিলো আৰু এইখিনি এনেকৈ ধুনিয়াকৈ লৰাই ভাজি লম এইখিনি ভজা প্ৰায় হৈ গৈছে আৰু ইয়াতে এতিয়া মই টমেটো সস আৰু চিলি সস মই দি দিম আৰু এইখিনি ধুনিয়াকৈ মিক্স কৰি দিম এতিয়া ইয়াতে সয়া সস দি দিলো মই অলপমান পানীত মই 2 চামুচ সয়া সস দি দিলো আৰু এইখিনি ইয়াতে দি দিলো আৰু উতল আহিবলৈ এইখিনি আৰম্ভ কৰিছে আৰু এতিয়া ইয়াতে মই পনীৰখিনি দি দিলো পনীৰখিনি দি মই অলপমান লৰাই পেলাই ঢাকি দিলো এইখিনি ধুনিয়াকৈ উতলি আছে আৰু ইয়াৰে কালাৰটো সলনি হ'বলৈ আৰম্ভ কৰিছে এতিয়া মোৰ চিলি পনীৰখিনি প্ৰায় ৰেডি হৈ গৈছে খাবৰ বাবে আৰু মই অলপমান গ্ৰেভি টাইপ কৰি ৰাখিছো আৰু এতিয়া ইয়াতে মই কাটি লোৱা অলপমান ধনিয়া পাত দি দিছো যেতিয়া ঠাণ্ডা হল দেখিছেনে ইমান ধুনিয়া এটা ৰং আহিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইখিনি মই এতিয়া এখন প্লেটলৈ উলিয়াই ললো আৰু যদি বাহিৰৰ পৰা কিনি খাব আপোনালোকে ইচ্ছা নকৰে তেনেহলে ঘৰতে এনেকৈ যদি বনাই খায় তেনেহলে বাহিৰৰ পৰা কিনি খোৱা সোৱাদ পাহৰি যাব আৰু ময়ো তেনেকৈ আজিকালি ঘৰতে বনাই খাওঁ বাহিৰৰ পৰা কিনি নাখাওঁই প্ৰায় আৰু আজি যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু